নমস্কাৰ, মই মহেন দাস। মোৰ বন্ধু আৰু সতীৰ্থ সকলোলৈকে মই অন্তৰৰ পৰা শ্ৰদ্ধা আৰু ধন্যবাদ জনালোঁ। বিশেষভাৱে মই উপস্থিত আছোঁ তেতলীগুৰিত, আৰু তেতলীগুৰি সমীপতে মেইন ৰোডৰ কাষতে এটা আমাৰ সুন্দৰকৈ গ্ৰেজ আছে। আমাৰ ঘৰুৱা বিশেষভাৱে সকলো সামগ্ৰী লোহাৰে যিখিনি প্ৰস্তুত কৰা হয়, গোটেই সামগ্ৰীখিনি এখেতলোকে প্ৰস্তুত কৰে। আৰু গাড়ী মটৰৰ পৰা ধৰি বিভিন্ন কামবিলাকো এখেতলোকে কৰে। আৰু গাড়ী বডি, গাড়ী স্প্ৰিং, গাড়ী বিভিন্ন ধৰণৰ যিখিনি ৱেল্ডিঙৰ কাম থাকে, গোটেই কামখিনি এখেতলোকে কৰে। গতিকে মই ইয়াত আজি উপস্থিত হৈ আপোনালোকৰ কাৰ্যসূচী আৰু এই গ্ৰেজটোৰ বিষয়লৈ বিশেষভাৱে অকণমান যিহেতু জনাই দিছোঁ। আৰু লোকেলিটি আমাৰ স্থানীয় গ্ৰেজ যেতিয়া ইয়াত আমি কামখিনি কৰিবলৈ যিহেতু আমাৰ সহজ হয়, গতিকে তাৰ কিছু অংশ বিশেষভাৱে আপোনালোকক মই এটা কথা প্ৰকাশ কৰিব লাগিব যে মেৰাপানী আৰু গোলাঘাট যিটো আমাৰ ৰোড, এই ৰোডত মজগুৰি নেপাওঁতে যিটো তেতেলী তল বুলি আমি যিহেতু সদ্যহতে কওঁ, সেই তেতেলী তলতে সমীপতে মেইন ৰোডৰ কাষতে এই গ্ৰেজখন যিহেতু উপস্থিত। আৰু কিছু লোকে যদি এই ৱেল্ডিঙৰ পৰা ধৰি লোহাৰ অলংকাৰ কিছুমান এই ৱেল্ডিঙৰ কাম যদি কৰিব বিচাৰে, সেই গ্ৰেজখনত আপোনালোকে আহি গ'লে সুন্দৰভাৱে আপোনালোকে ছাৰ্ভিচ পাব, আৰু খুব ভাল ছাৰ্ভিচ এটা এখেতলোকে দিয়ে। গতিকে ময়ো ইয়াতে কাম কৰোঁ আৰু যথেষ্ট পুৰণি অভিজ্ঞতা এখেতলোক হয়। গতিকে আপোনালোকে কাম যিহেতু দেখাই দিলে, তেখেতলোকে কামটো পৰিপূৰ্ণ সুন্দৰকৈ বহুত ধুনীয়াকৈ কৰিব। গতিকে মই অনুৰোধ জনালোঁ, মোৰ বিশেষভাৱে যিখিনি সতীৰ্থ লগৰ বা আশে পাশে যিখিনি মানুহে এই গ্ৰেজটোৰ কথা অৱশ্যে নাজানে, গতিকে তেখেতলোকে লোকেশ্যনটো যিহেতু মই দি দিলোঁ, আপোনালোকে আহি কামখিনি কৰিব, বহুত ভাল পাব। বহুত ভাল মানুহকেইজন, বহুত কাম কৰি ভাল লাগে। গতিকে আপোনালোকে কাৰ্যসূচী চাই থাকক। আৰু অকণমান গ্ৰেজটো ভিতৰলৈ এখন মোৰ নিজাৰে গাড়ী হৈ আছে, অকণমান ধৰক মেকিং কৰিবলগীয়া যিটো হ'ল, এই মেকিং কৰিবলগীয়া হোৱাৰ কাৰণে মই পৰিচয় কৰি দিয়া গ্ৰেজখনতে যিহেতু আছোঁ। আৰু ইয়াতে যিখিনি মোৰ ফচি গৈছে অংশখিনি, সেইখিনি অংশ বনাবলৈ দিছোঁ। সুন্দৰভাৱে তেখেতলোকে বনাই আছে, সৰুকৈ, বহুত ডাঙৰকৈ বনোৱা নাই। কাৰোবাৰ প্ৰয়োজন সাপেক্ষে যিহেতু ডাঙৰ সৰু গেটবিলাক বনোৱা হয়। বিশেষভাৱে এজন দেখিছে স্বত্বাধিকাৰী হয়, তেখেতে গোটেই মেইনটেনেঞ্চখিনি কৰি আছে। গতিকে মই আপোনালোকক এখেতৰ থ্ৰুৱেদি দুআষাৰমান যিহেতু প্ৰকাশ কৰিম, তেখেতে গ্ৰেজটো কাম কৰি ইয়াত কেনেকুৱা ধৰণৰ পাইছে, পৰিৱেশ কেনেকুৱা পাইছে, কামৰ কিমান ভিৰ বা কামৰ কিমানখিনি ইয়াত তেওঁ ছাকচেছ হৈছে কৰি, এই গোটেই বিৱৰণখিনি মই যিহেতু মালিকৰ পৰা দুআষাৰ আপোনালোকক প্ৰকাশ কৰাম। তাৰ উপৰিও মই গোটেই পৰিৱেশটো ঘৰটো দেখাইছোঁ। যথেষ্ট এটা লম্বা ঘৰ হয়, ইয়াত যথেষ্টখিনি কাম কৰিবৰ কাৰণে ইলেক্ট্ৰনিক সম্পূৰ্ণ এওঁলোকৰ সুসজ্জিত কৰি ৰাখিছে, আৰু মেচিনেৰী যথেষ্টখিনি ইয়াত আছে। ইয়াৰ পৰিৱেশটো মই অকণমান দেখাইছোঁ। মানে গাড়ীখনৰ পিছ ছাইডটো ডলাখন যিহেতু পচি গৈছে, এতিয়া তাক সুন্দৰৰূপে আকৌ মানে ভাঁজ দিবৰ কাৰণে তেখেতে ইয়াৰ ৱেল্ডিঙৰ ছিষ্টেম কৰিছে। এয়া দেখিছে, মই অকণমান দেখাই দিছোঁ। এই মজগুৰি যিটো আমাৰ তেতেলীগুৰি বুলি কয়, মজগুৰিৰ পৰা যিটো তেতেলীগুৰি অকণমান আগলৈ আমাৰ মেৰাপানী ৰোড, এই ৰোডতে গ্ৰেজখন আছে। আৰু কামবিলাক বহুত সুন্দৰকৈ এখেতলোকে কৰে। মানুহকেইটাও বহুত মৰমীয়াল, ভাল লাগে কথা বতৰা পাতি। আৰু বিশেষভাৱে বয়সৰ ফালৰ পৰাও গোটেই চেমনীয়া হৈ আছে বুলি ক'ব পাৰি। আমাৰ দাদাবোৰ সুন্দৰকৈ হাঁহি মাৰি ভাল লাগে, মই কিছু অংশ লৈছোঁ। আৰু হাঁহি ধেমালি ইউটিউবটো কৰিছোঁ দেই, আপোনালোকলৈ পঠাইছোঁ, অকণ চাই লগে। এতিয়া দেখিছে ফচকৈ একদম মাৰিয়ে দিছে, আৰু জুই ওলাই গৈছে দেই। আচ্ছা, আপোনালোকক যিটো মই গ্ৰেজৰ মানে পৰিৱেশটো দেখালোঁ, সেই গ্ৰেজটোৰ স্বত্বাধিকাৰী মানে আমাৰ ইয়াৰ বৰাদা হয়। ইয়াত দেখিছে ঘৈণীকে বহিছে। বৰাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে নিশ্চয় ন? আছোঁ। গতিকে আজি আপোনাৰ গ্ৰেজটোত মই যিহেতু গাড়ীখন লৈ আহিলোঁ, গতিকে আপুনি সুন্দৰভাৱে গাড়ীখন যিটো মেকিং কৰি দিলে, একচুৱেলি ভাল লাগিলে। আৰু বিশেষভাৱে মই ৰাইজক জনাইছোঁ, যিহেতু আপোনাৰ এই গ্ৰেজত যিটোখিনি আপুনি কাম কষ্ট কৰি দিয়ে, যথেষ্টখিনি ভালদৰে কৰি দিয়ে, আৰু এইটোৰ এটা উচিত মূল্য যিহেতু আপুনি ৰাখে। গতিকে আপুনি খুব সুন্দৰকৈ যিখিনি কাম কৰিছে, সঁচাকৈ আপোনাক শলাগ ল'বলগীয়া। আৰু বিশেষভাৱে আপুনি ইয়াত কাম কৰি কেনেকুৱা পাইছে এই পৰিৱেশটোত?
তাৰমানে ভালেই লওঁ ঠাণ্ডা তাৰমানে আগত য'ত আছিল তাতকৈ বহুত ভালেই যায় ভালে যায় হয় সেইটো কাৰণে মানে চব ফালৰ পৰা ভাল আৰু হয় হয় চিঞৰ-বাখৰো নাই চিঞৰ-বাখৰ নাই হুলস্থুল নাই আৰু ইয়াত আপুনি অহা কিমান দিন হ'ল আগতেতো আপুনি গমাৰি বজাৰত আছিলে ন আমাৰ ইয়ালৈ অহা 3 বছৰ হৈছে 3 বছৰ হৈছে 3 বছৰত আপুনি যথেষ্ট চাগে কাষ্টমাৰ যিহেতু পাবলৈ সক্ষম হৈছে আৰু হয় 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 আৰু কামখিনিতো ধৰক যিটো হিচাপত আপুনি কৈ দিয়ে কমপ্লেইনটো কোনো প্ৰশ্নই নাহে হয় হয় মুখে কথাখিনি আপোনালোকে নিশ্চয় যিহেতু শুনিলে ভিডিঅ'টো মই বিশেষ বহুত দীঘলীয়া যিহেতু নকৰোঁ আৰু বিশেষভাৱে দেখুৱাবলগীয়া মই এখেতৰ বস্তুটো গ্ৰেজখিনি দেখাই দিলোঁ গতিকে এখেতে সুন্দৰকৈ কামখিনি কৰিছে আৰু ভালদৰে কৰিছে আৰু বৰাদাৰ আমাৰ সকলোৱে মৰমৰ সঁচাই বহুত ভাল লাগে গতিকে আজি কামখিনি মই কৰালোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ধন্যবাদ দিলোঁ আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ থেংক ইউ